প্ৰমোদ বড়ো সি মানে মিছলীয়া মানুহ 1 নম্বৰ মিছলীয়া ইয়াৰ দ্বাৰা একো কাম নহ'ব আৰু হোৱাই নাই নহ'বই পইচাটো কেনেকৈ ওলাই পেলাই খাব পাৰে এইটোকে মাথা মাৰি আছে আৰু শ্ৰীৰামপুৰত আৰম্ভ হৈছে বহুত পুৰণা সিন্ডিকেট মইতো গমেই পোৱা নাছিলোঁ সেইদিনা সাংবাদিকসকলে মোক সুধিছে যে শ্ৰীৰামপুৰত এনেকুৱা বোলে মই কৈছোঁ শ্ৰীৰামপুৰত এও নাজানে ময়ো শুনিছোঁ প্ৰমোদ বৰাই এইফালে শ্ৰীৰামপুৰ গেটত কিবাকিবি সিন্ডিকেট কিবাকিবি পইচা তুলি থাকে বোলে দিনতে 30 লাখ 40 লাখ এনেকুৱা কালেকশ্যন হৈ পেলাই আহি থাকে বোলে ময়ো শুনিছোঁ বুলি কৈছোঁ তো এনেকুৱা BTC পইচাটো খাই আৰু শ্ৰীৰামপুৰ গেটত নামিছে এনেকুৱা কামটো কৰা নাই জিৰ' কোনো কাম কৰা নাই জিৰ' বেলেগ কোচ ৰাজবংশী বা আদিবাসী বা গোৰ্খা বা কোনোবা মুছলিমৰ মাজত সোমাইছে না নাই মই নাজানো কিন্তু ইলেকশ্যনত আগত বড়ো সমাজৰ গাঁৱে সোমাইছে যে ঘৰে আমি চাকৰি দিম ৭৫,০০০ কৰি মহিলাসকলক দিম এইবিলাক ইমান অত্যাচাৰ বড়োসকলক ঠগাইছে আৰু কি কৰিছে বড়োসকলৰ পৰা ব্লাড বন চহী লৈ পেলাই দিল্লীত লৈ গৈছে যে বড়োলেণ্ড খাব বুলি ইমানলৈকে ঠগাব পাৰে জানে তো এই ঠগোৱা মানুহে আজি কেনেকৈ মুছলিমৰ কাৰণে কাম কৰিব কেনেকৈ ৰাজবংশীৰ কাৰণে কাম কৰিব কেনেকৈ বেংগলীৰ কাৰণে কাম কৰিব এইটোতো সম্ভৱ নহয় হয় না নহয় বড়ো জাতিকে ঠগাইছে হয় না নহয় বড়ো জাতিকে অত্যাচাৰ ঠগাইছে তো এই মানুহে কোনোবা মুছলিমৰ কাৰণে কাম কৰিব না এইটো সম্ভৱ নহয় হয় না নহয় কোনোবা বেংগলীৰ কাৰণে কাম কৰিব এইটো অসম্ভৱ কথা বড়ো জাতিকে ঠগাই পেলাই চেছ কৰি দিছে এই প্ৰমোদ বড়োই কোনো দলৰ লগত মিলামিলি নকৰাকৈ বিফেৰে অকলে নিৰ্বাচন খেলিব এইবাৰ MP খেলিব MP জিকাৰ পিছত ডাইৰেক্ট BTC আহিল নিশ্চয় BTC আহিল MP জিকাৰ পিছত অট'মেটিক BTC আহিল BTCটো আৰু 6 মাহ পিছতে চৰকাৰ বনাব মুঠতে আমি লাগাতাৰ MP ইলেকশ্যনলৈকে আমাৰ প্ৰগ্ৰাম আছে কৰি থাকিম মুঠতে আমি কোনো দলৰ লগত এলায়েন্স নকৰাকৈ আমি MP টো খেলিব